2,000 years later. হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এক আজি এটি নতুন ভিডিঅ'লৈ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ লৈ আহিছোঁ আৰু সেয়া আৰু ভিডিঅ'বোৰ দেখিছে মোক একদম মানে কণ্টিনিউ দিব পৰা নাই বহুত দিনৰ মূৰত দি আছোঁ আৰু কামত লাগি থকাৰ কাৰণে মানে ভিডিঅ'টো তেনেকৈ দি থাকিব পৰা নাই সদায় আৰু যি কি নহওক তেতিয়াহ'লে আকৌ আজি এখন মানে ভাওনা আছে ভাওনা মানে আমাৰ যি সৰু সৰু ভাইটি ভণ্টিসকল আছিলে তেখেতলোকৰ কাৰণে মানে নিমন্ত্ৰণ কৰিছে আৰু সিহঁতক নিমন্ত্ৰণ কৰিছে আমাৰ উৰিয়ামঘাটৰ ৰাজহুৱাৰ খেলপথাৰত মানে খেল ভৱনত হ'ব আৰু ৰাজহুৱা ভৱনত হ'ব আৰু এতিয়া দিনৰ ভাগত নাম চলি আছে ভকত মানে সমাৰোহ বুলি পাতিছে আৰু সিহঁতে আৰু নাম চলি আছে আৰু ৰাতি ভাগলৈ আমাৰ যি সৰু সৰু ভাইটি ভণ্টিসকলে যি নাটখন মানে শ্ৰী ৰাম পৰা যায় সীতা পাতাল গমন আগতে আমাৰ যি শিৱৰাত্ৰিত আমাৰ নামঘৰত কৰা হৈছিলে বাৰু সেইখন নাটক আৰু যদি নাই চাওঁ আপোনালোকে চাব পাৰে আৰু মই আজিও যিমানকণ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম বাৰু ভাওনাখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক লগতে আপোনালোকক তাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি যাম তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে সকলোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব যাতে আগলৈ আগবাঢ়ি গৈ আপোনালোকলৈ আৰু ভাল ভাল ভিডিঅ'সমূহ দি যাব পাৰোঁ আৰু এতিয়া ঘৰৰ পৰা মানে গা পা ধুই কৰি ওলাই গৈ লওঁ আৰু অকণমান দিনৰ নামৰ ভাগত অকণমান যাব লাগিব আৰু তাতো আমাৰ অলপ ইটো সিটো কাম বন আছে আৰু কাম বন কৰিব লাগিব সৰু সুৰা কাম বন আছে কামখিনি কৰি ল'ব লাগিব আৰু এতিয়া গা পা ধুই গৈ আহি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো একেবাৰে চাই থাকক আৰু সেয়া আৰু এতিয়া গা চা ধুই গৈ আহিলোঁ গা চা ধুই গৈ এতিয়া কাপোৰ কাটি পিন্ধি ল'লোঁ আৰু এয়া দেখা পাইছে আপোনালোকে আৰু এতিয়া লাহেকৈ তালৈ বুলি যাওঁ আৰু এতিয়া দিনৰ ভাগত নামত অকণমান আৰু ইটো সিটো কৰি দিওঁগৈ আৰু লগতে আপোনালোকক অকণমান দেখুৱাই যাম আৰু আমাৰ যি ভাওনাৰ যি ষ্টেজটো অকণমান আমি ঠিক কৰি ল'ব লাগিব নিজেই আৰু তেতিয়াহ'লে বলক তাত গৈ আপোনালোকক একেবাৰে দেখুৱাই আছোঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো সকলোকে চাই থাকক আৰু ৰাতি আপোনালোকক ভাওনা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম বলক তেতিয়াহ'লে চাই দিওঁ আৰু এইফালে এজন ভকত আৰু এইটো এটা খোজকাঢ়ি যাম এইখিনি গোটেইখিনি ওলাই আৰু এতিয়া বহি আছোঁ আৰু এজন ভকত আহিবলৈ আছে আৰু আহি লওক আহি লৈ তাৰপিছত গোটেইকেইটা আৰু তাত গৈ আপোনালোকক অকণমান দেখুৱাম তেতিয়াহ'লে ভিডিঅ'টো একেলগে চাই থাকক আৰু একদম ৰাতিলৈকে ওলাই আহিছোঁ চব আৰু এতিয়াই ওলাই আহিছোঁ ৰাতিলৈকে একদম আৰু একেবাৰে ভাওনা চাওনা শেষ কৰিহে আহিম আৰু একেবাৰে তেতিয়াহ'লে বলক একেবাৰে তাত গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকিব তেতিয়াহ'লে 2,000 years later. সেয়া আৰু এতিয়া আহি উৰিয়ামঘাটৰ ৰাজহুৱা ভৱন পালোহি এইফালে দেখা পাইছে আপোনালোকে আৰু এতিয়া বাৰু নাম চাম ভাঙিলে বাৰু এতিয়া আৰু অকণমান কাম আছে ষ্টেজটো তাৰপিছত লাহেকৈ আমাক খালী কৰি দিব আৰু আমি আমাৰ নিজৰ কামখিনি কৰিব লাগিব আৰু বেক চাইডে মানুহৰ ঘৰতে মানুহ খোৱা বোৱা ব্যৱস্থা কৰিছে সেইফালে মানুহবোৰ তাত আছেগৈ আৰু সেই আৰু অকণমান আৰু এতিয়া জিৰাই সতাই লওঁ তাৰপিছত লাহেকৈ কাম বন কৰিব লাগিব তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে সকলোকে আৰু চাই থাকক আৰু এয়া এতিয়া আমাক সেয়া মাহ প্ৰসাদ আৰু এইফালে পায়স দিছে আৰু সেইফালে খুৱাই খাই আছে এইফালে আৰু মানে ভাল লাগিছে আৰু গোটেইখিনি আজি চুৰিয়া টুৰিয়া পিন্ধি আহিছে একদম মানে বেলেগ নিজকে মানে একদম বেলেগ এটা ফিল আহি আছে আৰু এজনটো ক'ব নালাগে পূৰা খাই আছে মই খোৱাই নাই বাৰু পূৰা দি আছে এতিয়া এইফালে মাটিত থৈ লৈছে একদম আৰু পূৰা আৰু পায়স আৰু যি কি নহওক তেতিয়াহ'লে আৰু খাই বৈ লওক আৰু তাৰপিছত লাহেকৈ আপোনালোকক আৰু কিমান কি পাৰোঁ কি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু ভাওনা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম বাৰু ৰাতি আপোনালোকক যিমানখিনি পাৰোঁ আৰু সেয়াই আৰু অলপমান খাই বৈ লওঁ তাৰপিছত আপোনালোকক আৰু দেখুৱাই আছোঁ আৰু বলক আৰু এতিয়া প্ৰসাদ চসাদ খাই মেলি আহিলোঁ আৰু এতিয়া এইফালে লাহেকৈ আমি যিটো ফ্ৰেম মানে ভাওনাৰ যিটো ফ্ৰেম সেইটো ষ্টেজৰ আমি সেইটো লৈ আহিছোঁ বাৰু এতিয়া লাহেকৈ ইয়াত লগাব লাগিব আৰু ফিটিং কৰিব লাগিব ইয়াত লাহেকৈ আৰু এইফালে চাউণ্ড ছিষ্টেমৰ মানুহবিলাকো আহি পালেহি এতিয়া লাইট চাইট পূৰা ফিটিং কৰি আছে আৰু সেয়াৰ যিমানখিনি পাৰোঁ সোনকালে কৰি লওঁ আৰু এইফালে আমাৰ প্ৰভুজনাৰ আসন আৰু যি কি নহওক তেতিয়াহ'লে আমি অকণমান কাম বন কৰি সোনকালে লওঁ তাৰপিছত যিমানখিনি পাৰোঁ আগতীয়াকৈ কৰি ল'লে আমাৰ আজৰি হৈ থাকিম তেতিয়াহ'লে কামখিনি কৰি লওঁ তাৰপিছত আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাম তেতিয়াহ'লে ভিডিঅ'টো সকলোকে চাই থাকিব আৰু সেয়াই আৰু তেতিয়াহ'লে বলক চাই থাকোঁ ভিডিঅ'টো 1 hour later. আৰু এই কলগছ বিচাৰি মানে হাবাথুৰি খাই গ'লোগৈ আৰু এঘৰত গৈ পিনি পালোগৈ বাৰু আৰু এইফালে এজনে কাটি আছে কলগছ আৰু যিহেতু মানে ফ্ৰেমটো লগাবৰ কাৰণে কলগছৰ টুকুৰাকেইটা মানে দৰকাৰ হ'ব যিহেতু খাৰা কৰি পিনি তাত আকৌ বান্ধি দিব লাগিব মানে যিকেইখন আমি আনিছোঁ আৰু এইফালে মানুহবিলাকে চাউণ্ড ছিষ্টেমৰ মানুহবিলাকে লাইট চাইট লগাই আছে আৰু এনেকৈ এইবিলাক দেখিছেনে পূৰা একদম লুঙা এনেকৈ কৰি দিয়া হৈছে এইফালে যিহেতু পানী পূৰা ফিল্ডত পানী হৈ গৈছিলে আৰু এতিয়া পানীবোৰ শুকালে বাৰু আৰু মানে এইফালে কলগছ কাটি আছে কাটি কৰি লওক আৰু চেকা টেকা লাগে মানে বৰ দিগদাৰ পকা কাপোৰত আৰু এয়া চাওঁতে ৰাতিয়ে হৈ গ'ল এইফালে কাম শেষেই হোৱাগৈ নাই আৰু যিহেতু তলত লাইটবোৰ দিছিলে তলত লাইট দিলে মানে পূৰা চকুত ধৰি যায়গৈ সেইটো কাৰণে নাই এতিয়া বাঁহ চাহ যোগাৰ কৰি দিয়া হ'ল সিহঁতক আৰু লাহেকৈ ওপৰত মানে এতিয়া এনেকৈ লাইটবিলাক ওলমাই দিব আৰু নহ'লে সৰু ল'ৰা চকুত ধৰিব একদম বৰ দিগদাৰ হ'ব নহ'লে আৰু এইফালে এনেকৈ ইয়াত ৰুম এটা আছে ইয়াতে থাকিবৰ কাৰণে ইয়াত ভাল হ'ব
আৰু অকণমান দেখুৱাইছে এইফালে চফা চিকুণ কৰি আছে। এতিয়া এইফালে এনেকৈ বহি থাকিব ইয়াতে আহি, মানে পেণ্ট কৰি পেলাই পিছফালে মানুহৰ ঘৰত দিয়া হৈছে। আৰু এতিয়া সেই আৰু অকণমান কি কয় কি নহয় আপোনালোকক দেখুৱাই যাম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰু একেলগে স্কিপ নকৰাকৈ চাই দিব। অকণমান পেণ্টাৰ ৰুমৰ পৰা আহোঁ, বলক আপোনালোকক দেখুৱাই আছোঁ, বলক চাই থাকোঁ তেতিয়া। এইফালে আমাৰ ৰামৰ মেকআপ চেকআপ মাৰি হৈ গ'ল, এইফালে বহি আছে মেকআপ চেকআপ মাৰি। আৰু লাহেকৈ আৰু মানুহবিলাকৰ মেকআপ চেকআপ মাৰি আছে আৰু লাহেকৈ মেকআপ চেকআপ মাৰি কৰি লওক। তাৰপিছত আপোনালোকক মই ফাইনেল লুকটো আপোনালোকক দেখুৱাম এইফালে। আৰু এয়া চবেই আৰু এইফালে বহি আছে, বহাই চাই আছে, মেকআপ কৰি আছে। তেতিয়াহ'লে বলক আৰু একেবাৰে আপোনালোকক দেখুৱাই আছোঁ মেকআপ চেকআপ কৰি হৈ লওক, তাৰপিছত আপোনালোকক লগ পাম। বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু। 2,000 years later. আৰু ইমান দেৰি ৰৈ এতিয়া বাৰু লাহেকৈ গানটো গাইছে আৰু অকণমান পিছতে আৰু ভাওনা আৰম্ভ হ'ব। আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম অকণমান। আৰু যিহেতু সম্পূৰ্ণ ভাওনাখন আৰু নবনাওঁ, আৰু যিহেতু আগৰ ভিডিঅ'ত মোৰ দি থোৱাই আছে, যিহেতু শিৱৰাত্ৰি নামা কৰা হৈছিলে নিৰাম পৰাজয় সীতা পাতাল গমন, আপোনালোকে চাৰ্চ কৰিলে পাব আপোনালোকে। আৰু লাগিলে মই ডিছক্ৰিপশ্যনত মই দি দিম, তেতিয়াহ'লে আপোনালোকে চাব। আৰু সেয়াই আৰু আপোনালোকক কিমানকণ পৰা আপোনালোকক দেখুৱাই যাব চেষ্টা কৰিম। তেতিয়া ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব। আৰু তেতিয়াহ'লে বলক ভিডিঅ'টো চাই থাকোঁ আৰু একেবাৰে। আৰু এইফালে পূৰা লক্ষ্মণে একদম বচন কষ্ট কৰি আছে এইফালে। আৰু এইফালে আমাৰ শত্ৰুঘ্ন পূৰা এইফালে বহি আছে এতিয়া বাল্মীকি, আৰু এইফালে ৰজক, এইফালে ভৰত, আৰু এইফালে হনুমান, আৰু গোটেইখিনি এনে ৰুমতে ৰখি আছে এতিয়া। আৰু এইফালে সীতা আৰু উৰ্মিলা আৰু সকলোখিনি, আৰু কিছুমানে মেকআপ মাৰি আছে আৰু। A few moments later.
A few inches later.
2,000 years later. আৰু এয়া এতিয়া আহিবই পালেহি আৰু এতিয়া ঘৰত পালেহি আৰু এতিয়া প্ৰায় 3টামান বাজিবই হ'ল আৰু যিকি নহওক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু তেনেকৈ বিশেষ ভিডিঅ' বনাব নোৱাৰিলোঁ বাৰু যিহেতু তাত অলপ ব্যস্ততা হৈ যোৱাৰ কাৰণে ভিডিঅ'টো তেনেকৈ কৰিব নোৱাৰিলোঁ আৰু আমি আৰু সেয়া সৰু সৰু কণ ভাইটি ভণ্টিসকলক লৈ যি আমি মহাপুৰুষীয়া নাট যি আমাৰ শ্ৰী শ্ৰী ৰাম পৰাজয় সীতা পাতাল গমন নামৰ নাটখন মানে আমি যি কৰিবলৈ গ'লোঁ আৰু তেখেতলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আৰু যিকি নহওক এতিয়া বেছি দীঘল কৰি নাথাকোঁ এতিয়া লাহেকৈ আৰু গৈছে দিবলৈ শুওঁ আৰু মানে বহুত মানে কিবা লাগি গৈছে পেট মানে কৰাই গৈছে যিহেতু দিনটো ভাত নাই খোৱা ৰাতিও ভাত খোৱা নাই আৰু সেয়াই আৰু এতিয়া আজি ভিডিঅ'টো এটা সময় দিওঁ আগলৈ নেক্সট ভিডিঅ' আপোনালোকে লগ পাওক যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব যাতে আগলৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ দি যাবলৈ পাৰোঁ তেতিয়াহ'লে আজিলৈ এটা সময় ধন্যবাদ জয় আই অসম।